নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আহক তেতিয়াহ'লে মোৰ আজিৰ দিনটো আৰম্ভ কৰোঁ। এই কেকটো জিয়ানে ৰাতি 12টা বজাত কাটিবলৈ বনাইছিলোঁ, কিন্তু জানো তাৰ আজি কি হ'ল, সি কেক নাকাটে, কিন্তু হোৱাও নাই। আহকচোন সি কি কৰি আছে এবাৰ দেখাই দিওঁ। এয়া চাওক, খেলাত ব্যস্ত কিন্তু কেক নাকাটে। বাৰ্থডে বুলি টোপনিও নাই। এনেও সি গৰমৰ দিনকেইটাত বহুত দেৰিলৈকে সাৰে থাকে। এতিয়া লাহে লাহে গৰম আহিছে, যিমানেই বেছি গৰম আহিব সিমান দেৰিলৈকে সি সাৰে থাকিব। কেৱল কেকহে নাকাটে, কালি জানো কি কৰে সি। আৰু এইটো কেক কালিৰ কাৰণে বনাইছিলোঁ। সি ৰেড কালাৰৰ কাৰ ভাল পায়, সেইকাৰণে সেনেকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু ইমান এটা ভাল নাই হোৱা। মানে বহুত বেছি লৰালৰি হৈছে। কালি নলবাৰীৰ পৰা আহি পালোঁহে, আহি ভাগৰে লাগিলে আৰু আজি গোটেইখিনি মেনেজ কৰিব লগা হৈছে। কালিতো তাৰ বাৰ্থডে হ'ল, সেইকাৰণে যেনে তেনে বনাইছোঁ আৰু ইমান এটা ভাল নাই হোৱা। আজি আমাৰ জিয়ানৰ 2 বছৰীয়া উপজা দিন। এই শুভ দিনটোত এটা ভাল কাম কৰোঁ বুলি ভাবি এই লিচু গছডাল ৰোপণ কৰিলোঁ। এই গছডালৰ মই ভালদৰে প্ৰতিপালন কৰিম বুলি মনতে ভাবিছোঁ। এয়া মোৰ গছডাল ৰোপণ কৰা হৈ গ'ল। এতিয়া অলপ পানী ছটিয়াই দি দিলোঁ। বাৰ্থডে বুলি ঘৰৰ ওচৰৰ মন্দিৰ এটাত চাকি জ্বলাবলৈ আহি গ'লোঁ। মানে একেবাৰে ওচৰৰ হয় ঘৰত। যিহেতু ঘৰত অলপ আলহীও মতা গৈছে, সেইকাৰণে সোনকাল ইয়াত চাকি জ্বলাই ঘৰলৈকে যাম। আজিও সি কেক কাটিবলৈ ইমান এটা মন নাই কৰা। দেউতাকে ককায়েকহঁতৰ ওচৰত বহাই ফুচুলাই কিবাকে কটালে আৰু। গুড মৰ্ণিং। কালি আৰু ভিডিঅ' কৰা নহ'ল, আজি ৰাতিপুৱা আৰম্ভ কৰিলোঁ। উঠোতেও অকণ আজি দেৰি হ'ল, তথাপি ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হ'লোঁ। এতিয়া আজিৰ দিনটো আৰম্ভ কৰোঁ। মই কৈছিলোঁ যে আমাৰ ৰুমটোত কিবা 2টা প্ৰব্লেম হৈ আছে। আপোনালোকক ৰুমটো দেখাম, আপোনালোকে কিবা সমাধান দিব পাৰে নেকি দিবচোন। ৰুমটো দেখুৱাৰ আগতে কিবা এটা চাই লওঁ আহক। এতিয়া জিয়ানৰ গিফ্টবোৰ আনবক্সিং কৰিব লৈছোঁ। এইডাল ডান্সিং কেকটাছ হয়। এইডালত 2টা ছুইচ আছে, এই ছুইচ দুটা দিলে ধুনীয়াকৈ গান বাজে। লগতে আমি কোৱা কথাবোৰো কপি কৰে। এইডাল চাৰ্জিং হয়, এনেধৰণে চাৰ্জ দিব পাৰি। আৰু এইখন অনলাইন অৰ্ডাৰ কৰা হৈছিলে ফ্লিপকাৰ্টৰ পৰা। এইখন অৰ্ডাৰ কৰি পঠাইছে জিয়ানৰ মামাকে। জিয়ানৰ মামাক বাৰ্থডেত আহিব পৰা নাই, সেয়েহে অনলাইনে পঠাইছে। এইখন এখন ধুনীয়া জোলনা হয়, অকণমান ডাঙৰ। জিয়ানে ডাঙৰ হোৱালৈকে এইখনত খেলিব পাৰিব। আৰু এইখিনি ওলোমাই দিয়া যোগাৰখিনি ৰ'ব উলিয়াই দেখাই আছোঁ। এনেদৰে ভালদৰে ওলোমাই দিব লাগিব এইখন। এয়া চাওক। আৰু এইযোৰ ধুনীয়া পাৰ্টি ৱেৰ কাপোৰ হয়। জিয়ানৰ জেঠাইকে দিছে এইযোৰ। ধুনীয়া হয়, সি ক'ৰবাত বিয়া চিয়া খাব গ'লে পিন্ধিব পাৰিব। আৰু এইযোৰো জেঠাইকে দিছে, জেঠাইকৰ ফালৰ পৰা 2যোৰ গিফ্ট দিছে কাপোৰ। এইযোৰ গৰমত পিন্ধিব পাৰিব।
আৰু এই কপিটো আৰু পেনটো জিয়ানৰ টিকলু ককায়েক এজনে বহুত মৰমত দিছে, বহুত মৰমৰ গিফ্ট হয় এইটো। আৰু এইখিনি সৰু সৰু খেলা বস্তু, আৰু এইখিনি ধুনীয়া ধুনীয়া সৰু সৰু খেলা বস্তু হয়। এইটো চাওকচোন, এইটো ওলাই গ'ল। এইটো যে এনেকৈ বলটোৰে কোনটো কালাৰৰ পেলাব লাগে সেনেকৈ ক'লে সি ধুনীয়াকৈ খেলিব পাৰিব। আৰু এই চেণ্ডেলযোৰ জিয়ানৰ পল্লৱী পেহীয়েকে দিছে, ধুনীয়া হয়। আৰু এইখন মেজিক কাৰ হয়, এইখনো অনলাইন অৰ্ডাৰ কৰি পঠাইছে জিয়ানৰ পাপৰি মাহীয়েকে। তাইও আহিব পৰা নাই, তাই মাৰ্চত আহিছিলে, এতিয়া আৰু স্কুল আছে তাইৰ, সেইকাৰণে আহিবলৈ অকণমান দিগদাৰী হয়। যিহেতু পিছাও সৰু আছে, তাইক লৈ দুদিনমান থকাকৈ আহিব লাগে, যিহেতু দূৰ হয়, সেইকাৰণে ইমান দিনৰ স্কুল ছুটি নাপায়, সেইকাৰণে নাহিলে আৰু। এইখন ফিটিং কৰি ল'ব লাগিব, তাৰ আগতে মই গোটেই যোগাৰখিনি উলিয়াই লৈছোঁ ৰ'ব। এইখন খেলি জিয়ানে বৰ ভাল পায়, মানে প্ৰিচাৰ এনেকুৱা এখন আছিলে, তাত যাওঁতে সি ধুনীয়াকৈ খেলিছিলে, সেইকাৰণে মাহীয়েকে ছেম একেই হয়, তাইৰখনো হোৱাইট কালাৰ আছিলে, হোৱাইট এণ্ড ব্লেক, তাকো ছেম একে দি দিছে। এইখন ফিটিং কৰি দিলে সি খেলি ভাল পাব। এতিয়া মই এইখন ফিটিং কৰি লওঁ। এইখনত দুটা বেটাৰীও লগাব লাগে, মানে এইখনত ৰাইমছবোৰ বাজে, বেটাৰী লগালে মানে সেইবোৰ বাজে। আৰু চলোৱাটো নিজে চলাব লাগে, বেটাৰীত নচলে। এয়া মোৰ ফিটিং কৰা হৈ গ'ল। ৰাইমছবোৰ বাজিলে এনেকৈ ধুনীয়াকৈ লাইটকেইটাও জ্বলে। এতিয়া মই আপোনালোকক আমাৰ ৰুমটো দেখাব লৈছোঁ। একেবাৰে সাধাৰণ ৰুম হয়, একো সজোৱা পৰা নাই কৰা, যিখিনি একেবাৰে লাগতিয়াল বস্তু সেইখিনিহে আছে ৰুমত। একেবাৰে চিম্পুল হয়। বিচনাৰ ওচৰৰ এই খিৰিকীখনেৰে বাহিৰখন ধুনীয়াকৈ দেখা পায়, ভাল লাগে। এই দৰ্জাখনেৰে ছাদত যাব পাৰি। ৰুমটোত দেখাব লগা একোৱেই নাই, কিন্তু মই আপোনালোকক দুটা কাৰণত দেখাইছোঁ, কাৰণ দুটা কৈ আছোঁ বাৰু। এই খুঁটাটো দেখিছেনে? এই খুঁটাটোৰ ওপৰতে বিমটো আছে, আৰু এই বিমটো আমাৰ এই বিচনাখনৰ ওপৰত পৰে, মানে এইখিনিতে পৰে। আপোনালোকক গোটেই ৰুমটো দেখালোঁ। ৰুমটো একো সজোৱা পৰা নাই কৰা, মানে একো সজাবই নোৱাৰি জিয়ানৰ উৎপাতত। কিবা সজালে সেইটোৱে তাক খেলিব লগা হয়, সেয়েহে নাই সজোৱা। সি অকণ ডাঙৰ হ'লে সজাম বুলি ভাবিছোঁ। এতিয়া আহিছোঁ মেইন কথাটোলৈ, মানে যিটো কৈছিলোঁ যে আমাৰ ৰুমটো দুটা প্ৰব্লেম হৈ আছে, সেই কথাটোলৈ। প্ৰথমটো হ'ল যে আমাৰ বিচনাখনৰ ওপৰত বিমটো পৰিছে, আৰু বিম বিচনাৰ ওপৰত থকাটো ভাল নহয়, মানে বিজ্ঞানসন্মতভাৱেও ভাল নহয় আৰু বাস্তুমতেও ভাল নহয়। বিম মানে হেভি বস্তু, সেইটো বিচনাৰ ওপৰত থাকিলে মানে নিগেটিভ এনাৰ্জি উৎপন্ন হয়, আৰু হেল্থৰ কাৰণে বেয়া, আৰু মেণ্টেল ষ্ট্ৰেছো বাঢ়ে। সেইকাৰণে ভাবিলোঁ যিহেতু ইমানখিনি বেয়া, লগতে বেবী থাকিলে বেছি বেয়া হয়, সেইকাৰণে বিচনাখন তাৰ পৰা আঁতৰাই দিওঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু আঁতৰোৱা হোৱা নাছিল। এতিয়া ভাবিলোঁ আঁতৰায়ে দিওঁ, কাৰণ গডৰেজটোও ছাইড কৰিব লাগিব। গডৰেজটো থকা জেগাখিনিত জিয়ানৰ জোলনাখন ওলোমাম, মানে জোলনাখন ওলোমালে গডৰেজত খুন্দা লাগি যাব। যিহেতু গডৰেজটো আঁতৰাম, লগতে বিচনাখনো অকণমান এইফাল সেইফাল কৰি দিওঁ, যাতে বিমটো ওপৰত নপৰে।
এতিয়া ৰুমৰ বস্তুখিনি চেঞ্জ কৰি ল, ইফাল ইফাল কৰি ল, গোটেইখিনি কৰি আজৰি হৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। ৰুমৰ বস্তুবোৰ ঠিক কৰা হৈ গ'ল, আপোনালোকক এবাৰ দেখাই দিওঁ। এয়া ড্ৰেছিংখন অকণমান ৰাইট ছাইডে নিছোঁ, আগতে অলপ লেফ্ট ছাইডে আছিলে। আৰু বিচনাখন পূৰা ঘূৰাই দিলোঁ, মূৰটো সেইটো ছাইডে দি দিলোঁ। এতিয়া এই সূতাটো দেখিছেনে, সূতাটোৰ ওপৰত এই বিমটো এতিয়া পূৰা বিচনাৰ পৰা দূৰত আছে। আৰু এয়া আলনাডালো অকণমান ৰাইট ছাইডে নিছোঁ, আগতে এইফালে আছিলে। এতিয়া টেবুলখন ইয়াতে দি দিলোঁ। আৰু এয়া ডিভাইনখন, এইখন ইয়াতে পাতি দিলোঁ ডিভাইনখন। আগতে এইখিনিত গডৰেজটো আছিলে, এতিয়া ডিভাইনখন দি দিলোঁ। আৰু বিচনাখন আগৰ জেগাতে আছে, সৰু বিচনাখন। আৰু এইফালে ছাদত যোৱা দৰজাখন, আৰু গডৰেজটো দি দিলোঁ ডিভাইনখনৰ জেগাত। এইটো গডৰেজটোৰ দৰজাখন উত্তৰ ফালে খোলা হয়, উত্তৰ ফালে খোলা হ'লে ভাল, মানে বাস্তুমতে। সেইকাৰণে এইখিনি জেগাত দি দিলোঁ। আৰু এয়া যে এই ৰডডালত এই জোলনাখন ওলোমাই দিলোঁ। এতিয়া মানে জোলনাখন জোলাই দিলে ক'তো মানে নালাগে, আগতে মানে গডৰেজত লাগি গ'ল হয়, সেইকাৰণে চেঞ্জ কৰিব লগা হ'ল। আৰু এয়া মোৰ ট্ৰলিটো, ইয়াতে জেগাখিনি জুৰি গৈছে, ইয়াতে থৈ দিলোঁ। আৰু এইটো কাৰ্টুনটো জিয়ানক দি দিছোঁ, তাৰ খেলা বস্তুবোৰ যাতে ইয়াতে থৈ দিয়ে, নহ'লে য'ত ত'ত পেলাই দিয়ে। আৰু এইখিনিত অকণমান জেগা আছিলে, সেইকাৰণে মাহীয়েকে দিয়া গাড়ীখন ইয়াতে সোমাই দিছোঁ। মানে গোটেইখিনি জেগাৰ আৰু সদব্যৱহাৰ কৰিছোঁ, অকণো ক'তো নাই এৰা। এইটোৱে আৰু লাষ্ট আমাৰ ৰুমটো পূৰা ৰেডি হৈ গ'ল। ইয়াতকৈ কিবা বেলেগ কৰিলে মানে বস্তুখিনি ভালদৰে থ'ব পাৰিম নেকি, কিবা বেলেগ ধৰণে থ'লে বেছি ধুনীয়া লাগিব নেকি, আপোনালোকে ক'বচোন। গোটেইখিনি কাম কৰি আজৰি হৈ গ'লোঁ, কিন্তু বস্তুখিনি ইমান ভালকৈ মিলাব পৰা নাই। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন, আৰু যদি কিবা বেলেগ উপায় আছে সেইটো জনাই দিব। মানে ৰুমটোৰ বস্তুখিনি আগতে যেনেকৈ আছিলে মানে সেনেকৈ ভাল লাগিছিলে নে এতিয়া ভাল লাগিছে সেইটো জনাব। আৰু জিয়ানৰ গিফ্টবোৰ কেনেকুৱা পালে সেইটোও জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই যায়। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।